মাই সেকেন্ড চ্যানেল অনুপম নহয় ফার্স্ট চ্যানেল অনুপম ব্লগ মানে বহুত দিনৰ পৰা ভিডিঅ'টো কৰাই নাছিলো মানে সেইকাৰণে মানে অলপ মানে পাহৰি যোৱা আনিছিল তো মানে দুৰ্গা পূজাৰ সকলোকে শুভেচ্ছা থাকিল মানে লেটকে হলে দুৰ্গা পূজাৰ শুভেচ্ছা থাকিল মানে দুৰ্গা পূজা 2 দিন গেলে আৰু কালি ৰাতি একদম মানে থিয়েটাৰ চাই একদম ফালি দিছো একদম ৰাতিকে আহিছো ইটাই উঠলো মানে গাছা ধুলো তো আজি যাম আমি বেলচৰ মানে মুকালৰ পূজাটো চাই থাকে সেইকাৰণে ভাবছো বেলচৰ যাম বেলচৰ তো মানে গাপা ধুলো ইটা মানে ওলাও ৰব মানে গধুলে হল মানে বাগাত দি আছিলো আজি দিনটো ৰাতি 1 বাজি গৈছিলে আৰু কালি মানে প্ৰস্তুতি পাই ফালি দিছি একদম গেলাৰ গেলি মানে প্ৰথমবাৰ মানে কাহৰ পৰাই দেখছো প্ৰস্তুতি বা প্ৰথমবাৰ কাহৰ পৰাই দেখছো তো হেবোৰ বাদ দিয়ক আজি যাম বেলচৰ মানে দুৰ্গা পূজা দেখাম আপোনালোকক মানে বেলেগতকে বেলেগ মানে মই প্ৰথমবাৰ চাম বেলচৰত আৰু আপোনালোকেও চাব মানে প্ৰথম আপোনালোকে চাইছি কিন্তু মোৰ ভিডিঅ'ত প্ৰথমবাৰ চাব তো বলকচোন আৰু আজি মানে ইণ্ডিয়া নিউজিলেণ্ডৰ খেলা চলি আছে তো মই সেই খেলাও চাই আছো আৰু মানে আজি ভাবিলো ভিডিঅ' এটা বনাই বহুত দিনৰ মূৰত মানে ভিডিঅ' এটা বনাইছো আৰু মানে মোৰ 1K হ'বলৈ যাই আছে মানে 700 হ'বই আৰু মানে 1K বেছি দিন নালাগে আৰু আপোনালোকে সাপোৰ্ট কৰিব এনকে সাপোৰ্ট কৰি যাব মানে আগে ইণ্ডিয়া নিউজিলেণ্ডৰ খেলা চলি আছে মানে কি কম একেদিন ইণ্ডিয়াৰ মানে এনেকুৱা ফৰ্ম চলি আছে বিৰাট কোহলি লাভ ইউ বিৰাট তো আজি মানে দুটা উইকেটত 148 ৰান আৰু 30 অভাৰ গৈছে কি হয় নাজানো আৰু জিতবা লাগে তো কালি ইণ্ডিয়া মানে ইণ্ডিয়া জিতলিহে মানে শান্তি পাম মানে ইণ্ডিয়া টপত আছে বৰ্তমান ইণ্ডিয়া কোনো হাৰাব নোৱাৰে তো খেলাখনো চাই আছো মানে খেলাখনো চাই মানে আপোনালোক দুৰ্গা পূজা দেখাম খেলাও দেখাম খেলা ৰিজাল্টো কৈ থাকিম খেলা ৰিজাল্টটো আপোনালোকে পায়ে গেছি চাগে মই ভিডিঅ' দেখ গেলি তো চাই থাকক ফাইনেলি আই এম ৰেডি মানে যাবা ৰেডি মানে বেছি ষ্টাইল কৰা নাই কিবা পূজাত মানে নতুন কাপোৰ কিনা নাই যিহেতু আগেৰে নৰ্মেল জতা মোজা মানে কি আৰু নৰ্মেল আৰু তো এতিয়া মানে ধনেশ্বৰ আহ ৰখি আছো মানে ধনেশ্বৰ আমাৰ ভাইটি মানে আৰু লগৰ কেইটামান যাব তো আকালৈকে যাওঁ মানে সি আহিলক ৰ'ব মানে সিয়াৰ লগতহে মোৰ বেছি মানে ৰাইজোৰা মিলে তো দেখাৰ মানে অৱশ্যে যিহেতু এইটোৱে লোক আৰু বেছি আমাৰ ষ্টাইল নাই তো তাতে দুটামান ফটো উঠোৱা লাগিব আপোনালোককো দেখাই আছো কি কৰিব লাগে মানে আৰু ইবাগে খেলা চলি আছে খেলা মানে ইণ্ডিয়াৰ মানে অলপ বেয়া চলিছে গাইছ কি ক'ম আৰু আপোনালোকে গমে পাইছে হাৰে না জিকি গমে পাইছে তো যাই থাকো বলক ইণ্ডিয়াৰ কথা বাদ দিয়ক আমাৰ দুৰ্গা পূজা গাইছ মই আহিলো বচোন বহুত থাকে তোলা তিতাৰ পৰা ৰখিছো একদম চাহ নোখোৱা লাগে চিপলা তুই চাং ল'ব গা তাতে বা কি হয় সিহঁতে পানী হৈ না চাহে হয় তো গাইছ মই মোবাইলটো হেক দিলো ক্লিপ এটা চালো ৰ'ব সি কি কৈছে জানা মোক চিপৰা বুলি কৈছে গাড়ীত লৈ যাম মই মানে হোটেলত খুৱাম মই মানে জাগা দেখাম মই আৰু ময়ে চিপৰা হলো গাইছ আৰু ইতে এই মাত্ৰ আহি পাইছে আৰু ময়ে ওলাই ৰখি আছো আপোনালোকে দেখিছে তো আৰু সিয়ে মানে বৰ কথা কি ষ্টাইল কৰি আছে বা বৰ সাজু কৈছে কই নাই জানো কি সাজু ৰাজু নহয় একদম তো চিঙি গিছি বাপা মোক হেৰি ক'ব নালাগে দে একদম হেক দেখছি না সৰু চলি হ'ব পাৰে দেখছি না একদম লুক বাপু আপি চাপি নাচাই দেই মই নাচাও দে তোকে লাগব দে আৰু মানে গাইছ মানে যাত্ৰাই হংগ সেইকাৰণে গুদামটো চিঙি গেছি তো বলকচোন যাম বুলি কৈ আছো বলক যাই থাকো আৰু মানে এতিয়া যিহেতু ৰাতিৰ আন্ধাৰ মোৰ কেমেৰাও ভাল নহয় তো ডাইৰেক্ট দুৰ্গা পূজাত লগ পাইছো দিয়ক তো গাইছে পূজা স্থলী আহি পালো তো বলকচোন বলক ভিতৰত দেখি যাওঁ বলক মানে ইবাই ৰান্ধা দেখছি না ইয়াৰ মানে একদম মানে লেল হলে দেখছি না খাং কৰি আছে তো গাইছ দেখছি না এই লেগ পিচ অমলেট হৈ দিছে ইয়াৰ মানে মুখৰ পানী বৈ গেছি পূজা চাই কেনা লাগিল তো কেনা মজা
তো গাইজ গোটাই দুৰ্গা পূজাখন ঘূৰি ঘূৰি এটা বস্তু দেখা হ'লে কাপোৰৰ দোকান মানে কাপোৰৰ মানে কিবা মেলা পাতছি আৰু মানে বলকচোন বলক ভিতৰত দেখি কি আছে আৰু ইবাগে নলবাৰী ডিষ্ট্ৰিক্টৰ কিবা কাপোৰ আনছি আৰু মানে বিভিন্ন ডিষ্ট্ৰিক্টৰ আছে ইবাগে দেখছি না আৰু মানুহ ভিৰ হৈ আছে বলকচোন বলক কি আছে চাওঁ ভিতৰত তো গাইজ ইয়াত বিভিন্ন পাটৰ কাপোৰ আৰু কিবা কিবি আছে তো মই ভাবছোঁ এই ধনেশ্বৰৰ বিয়াৰ কাৰণে মানে পাটৰ কাপোৰ ইয়াৰ পৰাই কিনো নেকি কিনবি নেকি অঁ দে তো গাইজ ইয়াতে মানে বহুত ধৰণৰ নিজা নিজা মানে গছটোৰ পৰাই মানে কাপোৰ চাপোৰ ৰেচপা আহিছে ল'বা আহিছোঁ আমি ইয়াৰ বিয়াৰ কাৰণে একো কথা গোটৰ পৰাই মানে আহিছে ইয়াৰ কাপোৰ দেখিলে পাটৰ কাপোৰ পূৰা মানে অৰিজিনেল বস্তুগিলা ইয়াতে মানে মানে বস্তুগিলা পায় আৰু সেয়া তো এলা ঘৰত বোৱা কাপোৰ গাইজ দেখছি না একদম কাৰ্বি মিচিংসকলে পিন্ধে আৰু মেলা মানি বেগ পূৰা অৰিজিনেল গাইজ অৰিজিনেল কাপোৰৰ একদম মজা কি কেনা লাগছি হা আৰু মই সেইবোৰ মানে বস্তু দেখি বহুত ভাল পাওঁ আৰু এইবাৰ ই খাই আছে দেখিছে না তেতিয়া মানে খাং খাং কৰি আছে মই খাই ল'লোঁ দিয়ক আৰু খাই লওঁ ৰ'ব খাই কিনে আপোনালোকক লগ পাই আছোঁ মানে যাওঁ খাই কিনে খাই বৈ মানে পূজাৰ পৰা আহিলোঁ তো আহিলে কি হৈছে যায় না গাইজ খানা খাওঁতে মানে হোটেলত খাওঁতে বাপই ঘুগনি খাইছে ঘুগনিটো মানে অলপ নাই পি খাইছে কাষত আপি চাপি আছে মই কৈছোঁ অলপ লাহে ধীৰে খা মানে ই কৈছে যায় না এই পইচা দিছোঁ চব চুচিছোঁ মাগি খামে হয় না আকৌ আৰু এতিয়া মানে আগত জাগৰাৰ পূজা আছে তো জাগৰাত এতিয়া মানে জাগৰাত ৰখিম তো জাগৰাৰ পূজা দেখাম আপোনালোকক হয় না তো বলক যাই থাকোঁ জাগৰাত মানে আজি পূজাই চাম বলক মুকালৰ পূজাৰ বাদে জাগৰাৰ পূজা বেলচৰৰ পূজা চব দেখাম বলক তো এইখনে হৈছে জাগৰাৰ দুৰ্গা পূজা এইখনে হৈছে জাগৰাৰ দুৰ্গা পূজা বলকচোন ভিতৰত যাওঁ মানুহ চানুহ নাই বলকচোন কি হৈ চাওঁ বলক তো গাইজ ইয়াতে বেছি মানুহ নাই দিয়ক তো কেনে লাগিল ইয়াতে যাওঁ আৰু চাওঁ ৰ'ব তো এইবাৰ মই মানে জাগৰাৰ পূজা আৰু মানে বেলচৰৰ পূজা প্ৰথমবাৰ চাইছোঁ তো বহুত ভাল লাগিল দে আৰু তো গাইজ জাগৰাত চাব লগা একো নাই মানে ভিডিঅ'টো মই এডিট কৰি আছিলোঁ তো এডিট হৈ গ'ল মানে আপোনালোকে এতিয়া মানে মই ভিডিঅ'টো আপলোড দিম আৰু ভিডিঅ'টো যদি ভাল লাগিল লাইক ছাবস্ক্ৰাইব কিন্তু কৰি দিব আৰু মানে বেছি মানে বকি থকা নাই ভিডিঅ'টোত মানে বকছোৱে বহুত বকছোঁ কিন্তু মানে পূজাস্থলীত বকা নাই মানে লাজো লাগে তো ভিডিঅ'টো যদি ভাল লাগিল লাইক ছাবস্ক্ৰাইব কিন্তু কৰি দিব ভিডিঅ'টো এডিট হৈ গ'ল আৰু আপলোড দিওঁ এতিয়া বাই